পুৰা মটো হৈ গৈছে। এই হাতীৰ ভৰি আৰু হাতীৰ হয়তো এইটো এনেকৈ ঘূৰি থাকে আৰু এটা ৰপৱে এনেকৈ উঠি গ'ল এটাকৈ ঘূৰে। দিছ ইজ ব্লেক পাথাৰ। হাই গুড মৰ্ণিং আৰু সকলোকে নমস্কাৰ। আৰু মই বৰ্তমান আছোঁ দাৰ্জিলিঙতে। তো কালি আৰু আজি তো আজি আমাৰ 2 নম্বৰ দিন, লাষ্ট দিন। তো আজি আমি দাৰ্জিলিঙত থাকিম আৰু দাৰ্জিলিঙৰ পৰিৱেশটো আজি চাই পেলাই আমি আজি ঘৰলৈ গুচি যাম। তো দাৰ্জিলিঙত যেহেতু আছোঁ আৰু আজি আমাৰ দুটা মেইন বেচিকেলি আমি দুটা জেগাত যাম, এটা ৰপৱে আৰু এটা হৈছে জু। তো আমি এই দুটা জেগাত যাম, যাই আপোনালোকক ধুনীয়াকৈ পৰিৱেশটো দেখুৱাম। তো ভিডিঅ'বিলাক চাই থাকিব আৰু দাৰ্জিলিঙৰ পৰা আজি ধামাকাটাৰ এটা ধুনীয়া এটা ভিডিঅ' আপোনালোকে দেখা পাব। আৰু মই যিটো জেগাত আছোঁ এইটো জেগাত এইফালে আপোনালোকে এইটো এটা কিবা টাৱাৰ দেখিব পাৰিব আৰু যিটো ঘড়ী দেখিছে সেই ঘড়ীটো উল্টাকৈ ঘূৰে। তো এইটো ব্ৰিটিছে বনাই থৈ যোৱা ঘড়ীটো। আমি আহি পালোঁ এয়া ৰপৱেৰ জেগা আৰু এতিয়া আমি যাম ৰপৱেলৈ উঠিব। আৰু ৰপৱেত উঠি কেনেকৈ টিকেটৰ দাম কেনেকুৱা আৰু কেনেকৈ উঠিব লাগে, কেনেকৈ কি বস্তু, গোটেইখিনি বস্তু মই তাত যাই পেলাই আপোনালোকক জনাম। চাব পাৰে এইখন হৈছে দাৰ্জিলিং ৰেঞ্জাৰ ৰপৱে। তো ইয়াত টিকেট কৰি লওঁ, টিকেট কৰি পেলাই আমি ৰপৱেলৈ উঠিব যাম আৰু তাত যাই আপোনালোকক ধুনীয়াকৈ দেখোঁ। তো এতিয়া আমি অলপ পিছতে ৰপৱেত উঠিম আৰু ইয়াত আমাৰ টিকেট কাটি আছে। আৰু আপোনালোকে যদি চাই ৰপৱেৰ পিছৰ পৰা পুৰা ৰপৱে এনেকৈ টাৱাৰবিলাক আছে, মেইন ইঞ্জিনটো আছে ইয়াত। আৰু ইয়াৰ পৰাই আমাক লৈ যোৱা হ'ব একদম তললৈ, ইয়াৰ পৰা তললৈ নামি যাম। আমি যাই পেলাই আপোনালোকক দেখুৱামে। আমি দাৰ্জিলিঙৰ যিটো ৰপৱেত যাওঁ, এই ৰপৱেটো হৈছে ভাৰতৰ সকলোতকৈ প্ৰথম ৰপৱে হৈছে এইটোৱে। আৰু এতিয়া মই আছোঁ দাৰ্জিলিঙৰ একদম পুৰা মাজ মজিয়াত, একদম পুৰা ধুনীয়া আছে। আৰু ইয়াত আমি এতিয়া যাম ৰপৱেত উঠিব। আৰু দাৰ্জিলিং কিয় ফেমাছ হয়তো আপোনালোকে কিছুমানে জানে, কিছুমানে নাজানে। দাৰ্জিলিং হৈছে বহুত বেছি ব্ৰিটিছৰ পৰা ফেমাছ। যেতিয়া ব্ৰিটিছে কলকাতাত আহি সিহঁতে নিজৰ ৰাজধানীটো বনাই লৈছিলে, তেতিয়া সিহঁতে ঠাণ্ডা জেগাৰ পৰা আহিছিলে। আৰু ঠাণ্ডা জেগাৰ পৰা অহাৰ কাৰণে সিহঁতে ল'ৰা ছোৱালীবিলাকৰ মানে অলপ ঠাণ্ডা জেগাত ঘূৰিব মানে মন যায়, তেতিয়া সিহঁতে এই জেগাখিনি বিচাৰি ল'লে দাৰ্জিলিং। আৰু দাৰ্জিলিংখন ইমান বেছি ঠাণ্ডা, সিহঁতৰ যি ল'ৰা ছোৱালীবিলাক আছে আৰু সিহঁতৰ লাখবিলাক মানে উপভোগ কৰিবৰ কাৰণে এই দাৰ্জিলিংটো বিচাৰি ল'লে। আৰু তেতিয়াই ব্ৰিটিছে ইয়াত ধুনীয়াকৈ স্কুল কলেজবিলাক বনাই থৈ গৈছিলে। আৰু যিবিলাক আপোনালোকে স্কুল কলেজ চাব, প্ৰায় 1933, 1950, 1960 এনেকুৱা চনতে এইবিলাক বহুত এতিয়াও ব্ৰিটিছৰ বস্তু ইয়াত ধুনীয়াকৈ চলি আছে। আৰু খুব ধুনীয়া মানে ব্ৰিটিছৰ পৰা এইবিলাক বস্তু ৰাখিছে। এইটো এটা ৰপৱে এনেকৈ উঠি গ'ল ইয়াৰ পৰা। তো আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ এইটো এটা ৰপৱে ইয়াৰ পৰা লৈ গ'ল। তো একদম বহুত দূৰলৈকে লৈ যাব, একদম তালৈকে লৈ যাব। আপোনালোকে চাব পাৰে এইটো এটা ৰপৱে ইয়াত আহি আছে আৰু এইটো গৈ আছে। তো মই ৰপৱেত কেতিয়াও উঠি পোৱা নাই আৰু আজি ফাৰ্ষ্ট উঠিম মই ৰপৱেত। তো কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় আপোনালোকক মই তাৰ এক্সপিৰিয়েঞ্চৰ বাৰে মই ধুনীয়াকৈ কৈ দিম। আৰু এইটো এটা ৰপৱে এনেকৈ ধুনীয়াকৈ আহি আছে ইয়াৰ পৰা। আৰু আমি 7001 ফুট ওপৰৰ পৰা আজি আমি ৰপৱেত উঠিম। আৰু আপোনালোকক দাৰ্জিলিঙৰ টিকেট কেনেকৈ কি দাম লয় সেইটো জনাই আছোঁ মই। আৰু এইটো হৈছে দাৰ্জিলিঙৰ টিকেট কাউণ্টাৰৰ এনেকৈ ভিৰ দেখা পাব। আৰু ইয়াত টিকেট কাটিবলৈ হ'লে আপোনাৰ পাৰ এজনৰ আপোনাৰ 260 টকাকৈ লয়। আৰু সৰু ছোৱালী সৰু ল'ৰাৰ কাৰণে আপোনাৰ 130 টকাত ইয়াত টিকেট লোৱা। পাপৰি চাট লৈছোঁ। কি পাপৰি চাট, ইয়াত নিমকি আছে, বিলাহী, ভুজিয়া, দৈ এনেকৈ আছে। খাই লৈছোঁ এবাৰ, ভালে লাগিছে। এতিয়া আমি আহোঁতে ইমান মানুহ নাছিলে, এতিয়া বহুতখিনি ইয়াত মানুহ হৈছে। আৰু ইয়াৰ যিটো টিকট কাউণ্টাৰ আছে, ইয়াত টিকেট আপোনাৰ 2টা বজালৈকেহে টিকেট পোৱা যায়। 2টা বজাত টিকট বন্ধ হৈ যাব। উঠি পাইছনে নাই? একেবাৰে এইবাৰ আমি ডাইৰেক্ট দাৰ্জিলিং। কিন্তু ৰপৱেত উঠি পোৱা নাই। তই পাইছানে নাই? টিকট কাটিবলৈ আহিলে আপোনালোকে অনলি কেছে লৈ আহিব। ইয়াত কোনো অনলাইন পে' এনেকুৱা নহয়। আমি যাম ৰপৱেৰ ভিতৰত সোমাইছোঁ আৰু ইয়াত চেকিং কৰিব লাগে। দিয়া না 11 টিকেট দেখুৱাই আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ আৰু এক্সপিৰিয়েঞ্চ লওঁ আপোনালোকৰ ৰপৱেৰ পুৰা ফুল এক্সপিৰিয়েঞ্চ লোৱা হ'ব। আৰু ইফালে আছে পোৱালি ভাই, পুৰা ৰপৱেত উঠিবি, পুৰা ফুল মজা। তই ৰপৱেত উঠি পাইছানে নাই? নাই উঠা, আজি উঠিম একদম ডাইৰেক্ট দাৰ্জিলিং। এয়া আপোনালোকে চাব পাৰে ৰপৱেবিলাক এনেকৈ আনিছে। আৰু এইটো হৈছে ৰপৱেৰ পুৰা মেইন ইঞ্জিন। মই আছোঁ বৰ্তমান ৰপৱেৰ লাইনত খাৰা হৈ আছোঁ। ইয়াত 1968ত এই ৰপৱে ব্ৰিটিছে ধুনীয়াকৈ বনাই থৈ দিছিলে। আৰু 1998ত এই ৰপৱেটো ধুনীয়াকৈ মেৰামতি কৰি আৰু মডিফাই কৰি বনাইছে। আৰু তেতিয়াৰ পৰা ৰপৱেটো চলি আছিল। আৰু মাজত 2003ত এই ৰপৱেটো পুৰা সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছিলে। আৰু 2 ফেব্ৰুৱাৰী 2012 চনৰ পৰা আপোনাৰ এই ৰপৱেটো তেতিয়াৰ পৰা ধুনীয়াকৈ এতিয়ালৈকে চলিয়ে আছে। আৰু আমিও আহিছোঁ ইয়াক চাবলৈ। আৰু মই বৰ্তমান ৰপৱেত উঠিবলৈ ৰখি আছোঁ। আৰু ইয়াৰ ফিল্মখন য'ত শ্বুটিং হৈছিলে, স্কুলটো ইয়াৰিয়ান ফিল্মখন চাব পাৰে আপোনালোকে। এই ঘৰটোতে এই ফিল্মখন শ্বুটিং কৰা হৈছিলে। এইখন হৈছে এই ফিল্মখন, যিটো ঘৰ দেখুৱাই আছোঁ এইটোৱে হৈছে সেই ঘৰটো, চাব পাৰিব। এইটো স্কুলতে ইয়াৰিয়ান ফিল্মখন শ্বুটিং কৰা হৈছিলে। এতিয়া আমি ৰপৱেত উঠিম আৰু এইখন যোৱাৰ পিছত এইখনত আমি এতিয়া উঠি যাম। এইখন গ'ল ইয়াৰ পৰা। আৰু আমি বহুত অপেক্ষাৰ পিছত এতিয়া আমি ৰপৱেত উঠিলোঁ।
ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ৰ'পৱে আৰু ৰ'পৱেৰ পুৰা এক্সপিৰিয়েঞ্চ লৈ আছো বৰ্তমান পুৰা ইয়াত উঠি পেলাই পুৰা মজা লৈ আছো একদম খুব কেতিয়া উঠি পোৱা নাই ৰ'পৱেত আজি ফাৰ্ষ্ট উঠিছে আছিলে দাৰ্জিলিঙৰ পুৰা একদম হিল ষ্টেচনৰ পৰা ৰ'পৱে আপোনালোকে দেখা পাব ৰ'পৱেৰ ওপৰৰ পৰা চালে ইফালে একদম পুৰা চাহ বাগান দেখা পাব এয়া হৈছে চাহ বাগান তো ৱৰ্ল্ড ফেমাছ চাহ বাগান এয়াই দাৰ্জিলিঙৰ একদম খুব ওচৰৰ পৰা আপোনালোকে দেখা পাব একদম পুৰা চাহ বাগানবিলাক এনেকৈ ৰাখিছে কি ধুনীয়া একদম দেখিবলৈ ইমান ধুনীয়া এইটো ৰ'পৱেত নুমি দিলোঁ আৰু আমি এতিয়া আমি যাম ৰিটাৰ্ণ যালে আপুনি এইটো ৰ'পৱেৰ পৰা নুমি পেলাই সেইটো ৰ'পৱেত উঠিব লাগিব আমি তাৰ পৰা উঠি আৰু তালৈকে যাম আমি সেইটো ৰ'পৱেত উঠি নুমি পেলাই আৰু এতিয়া আমি এইটো ৰ'পৱেত উঠিম আৰু ইয়াতো আপোনালোকে টিকেট দেখুৱাবলৈ নেক্সট ৰ'পৱেত উঠি আমি যাম ৰিটাৰ্ণ আৰু আপোনালোকে যদি ৰ'পৱেত আহে প্ৰায় আমাক তাৰ পৰা 2.5 কিলোমিটাৰমান ইফালে লৈ আহিছে আৰু 2.5 কিলোমিটাৰমান ইফালে লৈ যাব টোটেল অহা যোৱা 5 কিলোমিটাৰমান হ'ব ইয়াত হৈছে ৰ'পৱেৰ আপোনালোকে ইঞ্জিনবিলাক চাব পাৰে এইটো ৰিটাৰ্ণ হয় এইটো এনেকৈ ঘূৰি থাকে আৰু তাত মেইন ইঞ্জিনটো আছে তাৰ পৰা এনেকৈ কণ্ট্ৰল কৰি আছে আৰু এনেকৈ ঘূৰাই এই বস্তুটো ইয়াৰ পৰা লৈ যাই আছে আৰু এয়া আছিলে আমাৰ ৰ'পৱেৰ ভিডিঅ'টো ৰ'পৱেত উঠি আছোঁ আৰু আমি ইফালে গ'লোঁ ইফালে আহিলোঁ প্ৰায় আমাৰ 20 মিনিটমান লাগিলে 20-30 মিনিটমান লাগিলে বহুত বেছি ভাল লাগিছে আৰু ইফালে আপোনালোকে চাব পাৰে কি ধুনীয়া একদম পাহাৰ আৰু খুব বেছি চাহ বাগান আছে আৰু বহুত বেছি ঠাণ্ডা জেগা হয় এয়াই হৈছে দাৰ্জিলিং আমাৰ গোটেইখিনি ভাই লোক আছে তো আমাৰ কেনেকুৱা লাগিছে আহি একদম ৰ'পৱেত উঠি এনে কেনে লাগিছে ভাল লাগছে নে নাই ভাল লাগিছে তো বহুত বেছি ভাল লাগিছে আহি পেলাই তো ৰ'পৱে আমি চাই ল'লোঁ ৰ'পৱে চাই আমাৰ উঠিও ল'লোঁ বহুত বেছি ভাল লাগিছে তো নেক্সট আমি যাই আছোঁ জু তো জুত কি আছে কেনেকৈ যাম গোটেইখিনি বস্তু আপোনালোকক মই দেখুৱাই দিম আমি আহি পালোঁ ইয়াত নুমিছোঁ তো আহি পেলাই নুমিলোঁ আৰু ইয়াতে আমাৰ চেকআপ হৈ গ'ল তো গাইছ আমাৰ ইয়াৰ ৰ'পৱেত উঠা হৈ গ'ল তো ৰ'পৱেত উঠি পেলাই আমি আহিলোঁ খুব ভাল লাগিছে আহি পেলাই আৰু এতিয়া আমি যাই আছোঁ জু তো দাৰ্জিলিঙৰ এখন ধুনীয়া এখন চিৰিয়াখানা হয় তো আৰু মই যিহেতু আপোনালোকক কৈছিলোঁ যে ব্ৰিটিছে ইয়াত কিছু স্কুল বনাই থৈ দিছিলে আপোনালোকক মই এনেকুৱা এখন স্কুল দেখুৱাই এখন স্কুলৰ হৈছে এইখন গেট কি ধুনীয়াকৈ যিহেতু ব্ৰিটিছে সিহঁতৰ ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ইয়াত ল'ৰা ছোৱালীখিনি লৈ আহিছিলে আৰু ইয়াত ডাঙৰ স্কুল কলেজবিলাক বনাইছিলে মই আগতে কৈছিলোঁ আপোনালোকক তো ইয়াত কলেজবিলাক বনাইছিলে আৰু সেই ব্ৰিটিছে বনাই থৈ যোৱা কলেজ এতিয়াও কি ধুনীয়াকৈ ইয়াত ৰাখিছে আৰু ইয়াত কেইখন ফিল্ম ইয়াত বলিউডৰ ফিল্ম ইয়াত শ্বুটিং হৈছে আৰু আপোনালোকক মই দেখুৱাই আছোঁ সেই কলেজখন এতিয়া আপোনালোকে চাব কিমান পুৰণা কলেজ আৰু ইমান ধুনীয়াকৈ ৰাখি থৈছে সেইখন কলেজ আপোনালোকে দেখা পাব কিমান ধুনীয়াকৈ কলেজখন ইয়াত ৰাখিছে আৰু ইয়াত বহুতখিনি ফিল্ম ইয়াত শ্বুটিং হৈছে ইয়াত আৰু আমি এতিয়া জুলৈ গৈ আছোঁ তো পাহাৰৰ ওপৰত আমি খোজকাঢ়ি পেলাই আপোনালোকে চাব পাৰে ইয়াতো বহুতখিনি কাপোৰৰ দোকান আছে আৰু এনেকৈ মানুহবিলাক ওপৰলৈ যাই আছে আৰু বৰ্তমান মই আহি পাইছোঁ একদম পুৰা চিৰিয়াখানাৰ গেটৰ ওচৰত তো আগৰ পিনে এনেকৈ চালে দেখা পাব ইয়াত লিখা আছে পদ্মাদা নাইজু হিমালয়ান জুলজিকেল পাৰ্ক ইয়াত লৈ যোৱা হৈছে এইটো এটা টিকট কাউণ্টাৰ এইটো হৈছে টিকেট কাউণ্টাৰ ইয়াৰে জুৰ আৰু ইয়াত পাৰ হেড আপোনাৰ 110 টকাকৈ লোৱা হয় আৰু কেমেৰা চাৰ্জ 10 টকাকৈ লোৱা আৰু ফৰেনিয়াৰৰ পৰা যিখিনি আহিব সিহঁতৰ কাৰণে 180 টকা 6 বছৰৰ তলৰ কোনো ল'ৰা বা ছোৱালীক কোনো পইচা লোৱা নহয় ইয়াত এখনৰ ভিতৰত সোমাই আহি আপোনালোকক এটা খুব ধুনীয়া এটা বস্তু দেখুৱাম যিটো বস্তু আপোনালোকে চাইও বহুত বেছি ভাল পাব আৰু এইটো এটা হৈছে ভালুক ইমান ধুনীয়াকৈ আহি আছে আৰু কেইটামান ইয়াত ছাগলী আছে আপোনালোকে দেখিবৰ কাৰণে ছাগলীকেইটাক যেন হৰিণ যেন লাগে ইমান ধুনীয়াকৈ ইয়াত ছাগলীকেইটা আছে এটা হৈছে হৰিণ ইয়াত কি ধুনীয়াকৈ ৰাখি থৈ দিছে এইকেইটা বুলি কয় ইয়াৰ বডি লেংগুৱেজ আৰু সিহঁতৰ হাইট 6 ফুটলৈকে হয় এইটো এটা হৈছে হৰিণৰ পোৱালি কি ধুনীয়াকৈ ওচৰতে এনেকৈ বহি আছে আপোনালোকে কিবা অলপ এডভেঞ্চাৰ টাইপ কৰোঁ বুলি ভাবিছে তো ইয়াত কৰিব পাৰে এনেকৈ আৰু আপোনালোকে যদি নাজানে ইয়াত ভাৰতৰ ভিতৰত সকলোতকৈ ওখ আৰু পাহাৰৰ ওপৰত চিৰিয়াখানা এইটোৱে আছে তো হিমালয়ান জু টাইগাৰ কি বঢ়িয়াকৈ চাই আছে এইটো হৈছে নাহৰ ফুটুকী বাঘ এয়া হৈছে টাইগাৰ আপোনালোকে দেখা পাব ইমান ওচৰৰ পৰা এখন চিৰিয়াখানা আছে আপোনালোকে যদি চাই 1958তে এইখন চিৰিয়াখানা ইয়াত খোলা হৈছিলে আৰু তেতিয়াৰ পৰা চলিয়ে আছে চৰাই চাব পাৰে ইমান ধুনীয়াকৈ আছে কি ধুনীয়া লগা চৰাই ইয়াত বহুত কেইবিধ চৰাই আছে ইয়াত আৰু এতিয়া মই গৈ আছোঁ আপোনালোকে চাব পাৰে আৰু ইয়াত যিখিনি আপোনালোকে বস্তু দেখি আছে আৰু গোটেইখিনি পূৰা অৰিজিনেল হয় একদম কি ধুনীয়াকৈ ৰাখি থৈ দিছে আৰু এইবিলাক যি আপোনালোকে দেখিছে সৰু বাঘৰ পোৱালি আছে কুকুৰৰ পোৱালি আছে বান্দৰৰ আছে যিমানখিনি পোৱালি আছে চবখিনি অৰিজিনেল আৰু পূৰা পানীত ভৰাই ৰাখিছে আপোনালোকে চাব পাৰে কিবা সাপ হয় কি সাপ নাজানো পূৰা একদম অৰিজিনেলকৈ ৰাখি থৈ দিছে আৰু এইটো কিবা মাছ পূৰা পানীত ভৰাই পেলাই কিবা দি পেলাই ৰাখি থৈ দিছে চব অৰিজিনেল হয় ক'ব পাৰে বৰ্তকলা চৰাই এটা হৈছে বাঘ আৰু এই বাঘটো ইমান ধুনীয়াকৈ ৰাখি থৈছে আৰু ইফালে যদি চাই হাতীৰ ভৰি আৰু হাতীৰ দাঁত কিমান ডাঙৰ হয় হাতীৰ ভৰি আৰু হাতীৰ বাঘৰ ছাল এনেকৈ থৈ দিছে একদম পূৰা ইমান ডাঙৰ বাঘ সেইটো এনেকৈ থৈ থাকে বহুত বেছি ডাঙৰ হয় আৰু এইটো যিটো মহ দেখিছে আপোনালোকে এই মহটো বহুত বেছি ডাঙৰ হ'ব অৰিজিনেল মহ হৈছিলে দাৰ্জিলিঙৰ পাৰ্ক নেশ্যনেল পাৰ্কৰ মিউজিয়াম হয় আৰু এইলৈ আহি যিটো বস্তু চাম বুলি ভাবি আহিছিলোঁ আৰু সেইটো বস্তু এতিয়া দেখা পালোঁ ব্লেক পান্থাৰ আৰু চবচে খাতাৰনাক বস্তু ইয়াত শুই আছে সি খুব ধুনীয়াকৈ ইয়াত টোপনি মাৰি আছে আৰু বহুত বেছি খাতৰা হয় দিছ ইজ ব্লেক পান্থাৰ
তো এইটোৱে হৈছে ব্লেক পান্থাৰ বেংগল টাইগাৰ আৰু কিমান বেছি ডাঙৰ হয় মই হয়তো মোবাইলত সৰু দেখিছে কিন্তু বহুত বেছি ডাঙৰ হয় তোমাৰ গাইজ কেনেকৈ চাই আছে আহি একদম পুৰা ওচৰৰ পৰা এইটো আৱাজ শুনক কেনেকুৱা আৱাজ দি আছে একদম বহুত বেছি ভোক লাগি আছে যদি কিবাকে পাই দিয়ে পুৰা খাই খতম কৰি পেলাম ইমান বেছি ডাঙৰ চিৰিয়াখানাখনত আৰু বহুত বেছি চাব লগা বস্তু আছে কিন্তু আমাৰ আহোঁতে আজি অলপ দেৰি হ'ল কিন্তু চাব লগা বহুতখিনি আছে চাই পেলাই বহুত বেছি ভাল পাব এইফালে জীৱ জন্তুবিলাক আছে আৰু বহুত বেলেগ বেলেগ প্ৰজাতিৰ এনিমেলছ আছে ইয়াত চাব পাৰিব খুব ধুনীয়া লাগিছে আহি পেলাই ইয়াৰে শিয়াল হয় এনেকৈ আছে ভালুক একদম পুৰা বহুত ভাৰী হয় একদম পুৰা খাই লৈ পুৰা মটো হৈ গৈছে এইটো হৈছে পাণ্ডা কি ধুনীয়াকৈ ইয়াত ঘাঁহ খাই আছে এয়াই আছিলে দাৰ্জিলিঙৰ আজি ৰপৱে আৰু জু তো দুটা জেগা আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো কেনেকুৱা পালে নাজানো তো মই ঘূৰিলোঁ দুদিনকৈ দাৰ্জিলিঙত বহুত বেছি ভাল লাগিছে আৰু এতিয়া আজি আমি যামগৈ ঘৰলৈ আৰু দাৰ্জিলিঙলৈ আহিলে এনেকুৱা গাড়ীবিলাক খুব দেখাবিলাক গাড়ী আছে এইবিলাক গাড়ী আপোনালোকে বহুত বেছি দেখা পাব এল্টো 800 হওক বলেৰো হওক মানে পুৰণা মানে জিপ টাইপৰ গাড়ী এইবিলাক পুৰণা গাড়ী আপোনালোকে বহুত বেছি দেখা পাব ইয়াত আৰু এয়াই আছিলে মোৰ দাৰ্জিলিঙৰ ভিডিঅ' যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যিমান পাৰে আৰু আগলৈ মই আপোনালোকক নতুন নতুন ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম তো দাৰ্জিলিঙত আহি যিমানখিনি দেখুৱাব পাৰিলোঁ আপোনালোকক সিমানখিনি দেখুৱালোঁ তো নেক্সট ট্ৰিপ আৰু আপোনালোকক যদি মই ক'ৰবাত যাওঁ আৰু ধুনীয়াকৈ আপোনালোকক ভিডিঅ'বিলাকত মই দেখুৱাই থাকিম তো ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক